আপোনালোক সকলোকে মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই অফিচ নাযাওঁ, মানে মোৰ আজি অফিচ নাই। আজি স্যাটাৰডে হয়, কিন্তু মোৰ মানে কাইলৈ আছে শিফট, সানডে আছে, সেইটো কাৰণে আজি মোৰ অফিচ নাই। সেইকাৰণে ভাবিলোঁ যে এটা লং ব্লগে মই শ্বুট কৰোঁ। বাকী এতিয়া মই এয়া গা ধুই আহিলোঁ, একেবাৰে আজৰি হৈ আহিলোঁ। আৰু এইফালে এয়া মোৰ চলি আছে এইবিলাক। মই এটা বেগ বনাবলৈ চেষ্টা কৰি আছোঁ, এতিয়া নাজানো আৰু বেগ বনাই নে নবনাই। আৰু এতিয়া মই চাম, এইটো নহয়, ভুল দি পালোঁ। চৰি, কি চাই আছিলোঁ মই, বেলেগ লাগি গ'ল। আজি মই মুভি এখন লগাই থৈ দিছিলোঁ এতিয়া কাম কৰি থাকোঁতে। এতিয়া সেই মুভিখনকে আকৌ ৰিজিউম কৰি দিওঁ, বেছি নাই আৰু শেষেই হ'বলৈ হ'ল। পিছে আধাটোতো গ'লেই। এখন মুভিখনৰ নামটো হৈছে লগ ৰুকে মে বল, লাগা সুনেৰি মে দাগ। অ'কে, মুভিখন চাই পিছে ভালেই লাগিছে। আৰু এইফালে মই এয়া বেগটো বনাই আছোঁ এতিয়া। এইফালে এইটো ছাইড মই লগাই দিলোঁ, এইটো ছাইডটো লগাই হৈ গ'ল। এতিয়া এইখিনি ছাইডটো মোৰ এইপিনে এইখিনি চিকিউৰ কৰিবলৈ আছে, তো এতিয়া এইখিনি কৰোঁ। বাকীখিনি যেতিয়া বনাই হ'ব মই তেতিয়াতো দেখুৱামেই বাৰু, নে কি কয় ৰাইজ। এতিয়া অলপমান চেল্ফ কেয়াৰ বোলে মই ক'বলৈ হাঁ, সেইটো শুদ্ধ বাৰু, কিন্তু হ'লেও স্কিন কেয়াৰ অকণমান কৰি লওঁ, তাৰপিছতে এইখিনি কাম কৰিম। কাপোৰখিনি প্ৰথমতে মেলি ৰাখোঁগৈ। ৰ'দটো যাবলৈ হৈছে আৰু মোৰ দেৰি হ'ল কাম কৰি কৰি আজৰি হওঁতে, সেইটো কাৰণে এতিয়া এইফালে মই চিনেমাখন চাই চাইতে স্কিন কেয়াৰ কৰিম। এইটোতো হৈছে টোনাৰ হয়, স্কিন টোনাৰ। এইটো শেষ হ'লেই হ'ল আৰু আকৌ এটা আনিবলৈ হ'ল। স্কিন কেয়াৰৰ নামত যে কিমান পইচা যায় ন, কি ক'ম আৰু। চেলাৰীটোৰ মোৰ আধাখিনি মানে তাতে যায় নিচিনা মোৰ ফিল হয়। মানে কাপোৰ কানি, স্কিন কেয়াৰ, হেয়াৰ, চুলিখিনিতো এয়া অৱস্থা, সৰি মেলি অৱস্থা নাই। কিন্তু মানে এতিয়া যেনে তেনে অলপমান মই নিজকে মানে চেষ্টা কৰিছোঁ। বহুত বেছি চেষ্টা কৰাৰ ফলত অকণমান ঠিক হ'বলৈ সক্ষম হৈছে। চুলিখিনি কমকৈ সৰিছে। ডেটছ ইট। এইটোতো গাত নহয়, চ' এইটো মই ইউজ কৰি আছোঁ এতিয়া, বডি লোশ্যন। তো এতিয়া এয়া যিহেতু সেইটো লগাই থৈ দিলে মোৰ চাউণ্ডখিনি নাহে, সেইকাৰণে মই অফ কৰি দিছোঁ। আপোনালোকৰ লগত অকণমান কথা পাতোঁ, তাৰপিছতে আকৌ ষ্টাৰ্ট কৰি দিম। এইটো ভাল হয় বাৰু দেই, যিটো মই এতিয়া ইউজ কৰি আছোঁ। এইটো ছানস্ক্ৰীম হয়, এইটোত আপোনাৰ SPF 20 আছে। মানে এইটো মই বিশালৰ পৰাই লৈছিলোঁ। এইটো ভাল হয়, বেয়া নহয়, ঠিক হয় বহুত বেছি সোনকালে। মানে আপোনাৰ ড্ৰাই নহয়, অলপমান লগালে আপোনাৰ বহুত টাইমলৈকে আপোনাৰ ড্ৰাই নোহোৱাকৈ থাকি যায়। আৰু মই অলৰেডি শ্বেয়াৰ কৰিছোঁৱেই মোৰ স্কিন কেয়াৰ ৰুটিন। আৰু এইটো মই ইউজ কৰি আছোঁ এতিয়া বৰ্তমান ডাৰ্মাকোৰ আপোনাৰ ভিটামিন চি ফেচ চিৰাম ফৰ স্কিন ৰেডিয়েন্স। এইটো আপোনালোকে ডে আৰু আপোনাৰ নাইট দুইটাতে আপোনালোকে ইউজ কৰিব পাৰে। নাইচিনামাইড এণ্ড ভিটামিন চি ইয়াত দুইটা আছে। এইটো এতিয়ালৈকে মই 3টা ডব্বা খতম কৰিলোঁ। মোৰ স্কিনখনত মানে বহুত কিবা ইভেণ্টন নহয়, মানে স্কিনটো বেয়া আছিলে বহুতমান। তো এতিয়া সেইখিনি বস্তু মই কিন্তু কম পাইছোঁ, মানে বহুতখিনি ৰিডিউচ হ'ল। এটলিষ্ট মোৰ কালাৰটো ছেম হয়, যিহেতু মোৰ কমপ্লেক্সনটো অকণমান ডাৰ্ক হয় ন, তো সেইটো কাৰণে ইমান ধৰিব নোৱাৰে বাৰু, ভিজিবল নহ'ব চাগে ভিডিঅ'টোত। বাট মোৰ নিচিনা স্কিনৰ কাৰণেতো বাৰু ঠিকেই আছে। এতিয়া ড্ৰাই স্কিনৰ কাৰণে এইটো ভাল পাইছোঁ মানে মই ইউজ কৰি। আৰু নেক্সট মই বৰ্তমান এইটোৱে ইউজ কৰি আছোঁ আৰু লেকমি। এইটো ভালেই হয় আৰু ঠিকে আছে, চলি আছে মোৰ।
স্কিনত একো প্ৰব্লেম পোৱা নাই, আগতকৈ ইম্প্ৰুভমেণ্টেই হৈছে যিমান হ'লেও। মেইনলি একচুৱেলি মই এইটো সানি খুব ভাল পাওঁ, এইটো আৰু এইটো, এই দুটা প্ৰডাক্ট মোৰ ফালৰ পৰা মানে বহুত ভাল লাগে। ড্ৰাই স্কিনৰ কাৰণে এই দুটা বহুত ভাল হয়, কিন্তু যিমান যি হওক লাগিলে বাট এই দুটা ভাল। আৰু মই সদায় এই কাণ দুখনত সানিবলৈ পাহৰি যাওঁ। কাৰ কাৰ হয় বাৰু তেনেকুৱা জনাবচোন। চবতে লগাওঁ, আৰু এই ডিঙি আৰু কাণ এইকেইটাও ইম্পৰ্টেণ্ট হয় ভাই, ইয়াতো লগাব লাগিব। চ' এতিয়া লগাই দিওঁ। मैट्रिक्स एडवर्टाइजिंग में मैनेजमेंट ट्रेनिंग, लेकिन तू यहाँ अंदर कैसे आ गई? अरे बहुत पटाना पड़ा तुम्हारे बॉस को, मान ही नहीं रहा था। और माँ ने कितना फोन किया तुम्हें? क्या घर है दीदी? बाद में मुझे भी इवेंट मैनेजमेंट में जॉब दिलवा देना। अब खूब चलेगी जब मिलकर बैठेंगे दिखाने को। এতিয়া মই আপোনালোকক দেখুৱাম এইটো দেখুৱাম যিটো মই এতিয়া বনাই আছোঁ। এইফালে এইটো মই লগাই দিলোঁ, এতিয়া এইখিনি লগাবলৈ আছে। য়েছ, এইখিনি লগাবলৈ আছে। আৰু এয়া হৈছে মোৰ, এইটো হৈছে মোৰ বেজি, আৰু এইটো হৈছে মোৰ সূতা। এতিয়া মই এইখিনিৰ পৰা গৈ এইখিনিত এটা একচুৱেলি মই ভুল কৰিলোঁ। মই এইখিনিৰ পৰা ষ্টাৰ্ট কৰিব লাগিছিলে, কিন্তু মই এইখিনিৰ পৰা ষ্টাৰ্ট কৰিলোঁ, ভুল কৰি দিলোঁ। সেইটো এইখিনিৰ পৰা সদায় ষ্টাৰ্ট কৰিব লাগে, তেতিয়া এইটো ইকুৱেল হয়। একচুৱেলি কৰি থাকিলেহে গম পায়, মই নাজানো যে। এতিয়া মই এইখিনি নতুনকৈ শিকি আছোঁ, চ' এতিয়া অলপমান প্ৰব্লেম হৈছে, কিন্তু মই পাছত পাৰিম। এইটো মোৰ প্ৰথম বেগ হয়। তাৰ আগতে মই এখন মাৰ্ফলাৰ বনাইছিলোঁ, কিন্তু সেইখনো কমপ্লিট কৰাই নাই। চ' প্ৰথমতে ইয়াত মই এটা লাঠি মাৰি ল'ম, টাইট কৰি লৈছোঁ। এইটো নটটো আপোনাৰ টাইট কৰি লৈছোঁ, আৰু এইটো মই ইয়াত কাটি দিম। চ' এতিয়া এইখিনি পাই यही तो बताया, ये बनारस नहीं है, नया शहर, नई दुनिया, नए लोग, कुछ भी सकते हैं। हाँ, कुछ भी सकते हैं। अच्छा दीदी, तुम्हें कोई पसंद है शहर में? सच बता, इस शहर में कोई पसंद नहीं। अच्छा, तो फिर किस शहर में पसंद आया? अच्छा, हम चलते हैं दीदी। क्यों दीदी, हमारा तुम जान लो। तुझे तो पता ही, इवेंट मैनेजमेंट में पक्का कोई काम नहीं होता। बात हो यहाँ जल्दी में, ऐसा लगता है सभी किसी एक से दौड़े और मुझे हमारे शहर में एक से एक है। ओ दीदी वो ना शहर का शुक्ला शुभ आज कल शुरू goodbye Hi. I'm so sorry I don't have my first meeting so what up Well, hello এতিয়া মই এইটো গুটিয়াই দিম। কাইলৈ আছে শিৱৰাত্ৰি, যিহেতু আজি হৈছে 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে', আৰু ভেলেণ্টাইন ডে'টো মোৰ বহুত গেলা গৈছে দিনটো, কাৰণ মই আজি অফ আছিলে, গোটেই দিনটো ঘৰতে থাকিলোঁ, তেনেকেই গুচি গ'ল দিনটো। আৰু কাইলৈ আছে শিৱৰাত্ৰি, সেইটো কাৰণে ভাবিছোঁ যে কিবা এটা এতিয়া ধুনীয়াকৈ বনোৱা যাওক। মানে কোন নাই এতিয়া বৰ্তমান, বৌ দাদা নাই, তেওঁলোকে আজি বাহিৰত এটা আছে মানে আপোনাৰ ইনভিটেশ্যন এটা আছে ডিনাৰৰ কাৰণে, তাৰ কাৰণে ডিনাৰ কৰিবলৈ যাব। কিন্তু মই মানে নাযাওঁ, কাৰণ মোৰ আকৌ ননভেজ নাখাওঁ মানে মই, সেইটো কাৰণে। কাৰণ কাইলৈ আছে 15 শিৱৰাত্ৰি আছে কাইলৈ, সেইটো কাৰণে মইতো পূৰা ননভেজ একোৱেই ভাত নিদিওঁ, আৰু পিঁয়াজ লচুন সেইবিলাকো নাখাওঁ বুলি ভাবিছোঁ ধুনীয়াকৈ। নাখাওঁৱেই মানে, নাখাওঁ বুলি নহয়, নাখাওঁৱেই। কাইলৈ গোটেই দিনটো ফাষ্টিং কৰিম। আৰু এতিয়া সেইকাৰণে মই ভাবিছোঁ যে বনাওঁ বইল টাইপকৈ, মানে অকল খিচিৰি বনাওঁ বুলি ভাবিছোঁ, আৰু তাতে অলপমান ভেজিটেবলছ দি দিম। তো ডেটছ ইট, তেন্তে বনাওঁ এতিয়া খিচিৰি।
দালি আৰু ভাত চাউলখিনি ধুই লৈছোঁ আৰু পাচলিৰ ভিতৰত আপোনাৰ ফ্ৰেঞ্চ বিন আৰু আলু ডিম এটা হৈ গ'ল আৰু বিশেষ ইয়াত দিব পৰা মই পাচলি দেখা নাই মোৰ মানে মন নাই সেইবিলাক খাবলৈ ৰঙালাও আছে ৰঙালাও কেনেকৈ খাম তাত দি মোক নালাগে এয়া ৰেডি হৈ গ'ল এইখিনি এতিয়া মই এয়া এইটো দি দিম আৰু দেই এতিয়া ইয়াতে মই দি দিম তেল চেল একো নিদিওঁ এনেকৈ দি দিম বইল কৰিম অকল জাষ্ট আৰু এয়া মোৰ এইফালে হৈ গ'ল খিচিৰি এতিয়া বাঢ়ি লওঁ আৰু খাওঁ এয়া মোৰ খিচিৰি দেখিবলৈ ইমান ধুনীয়া লাগিছে বইল খিচিৰি বুলি কিন্তু কোনো দেখিলে নকয় দেই ধুনীয়া হৈছে এটা বস্তু দেখাম এয়া সজাইছোঁ মই প্লেট এনেকৈ কোনোবাই সজোৱা দেখিছেনে ধনিয়া গোটেই গছজোপা আনি ঢালি দিয়া একচুৱেলি মই ধনিয়া ইমানেই ভাল পাওঁ নহয় খাই মই কি ক'ম মানে গোটেই ধনিয়াখিনি মই যেন কেঁচাকেই খাই ল'ম তেনেকুৱাও মানে মোৰ মন যায় কেতিয়াবা সেইটো কাৰণে মই এনেকৈ লৈ লৈছোঁ এতিয়া খাওঁ খেল চাই চাই খাওঁ Chapman was coming on this occasion. আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ মই ভাতকেইটা খাই লওঁ বাকী আপোনালোকক আকৌ এটা নেক্সট ব্লগত অতি সোনকালে লগ পাই আছোঁ যিসকলে মোৰ ভিডিঅ' চাই ভাল পাই আছে প্লিজ মোৰ ভিডিঅ' চাই যিসকলে ভাল পাইছে তেওঁলোকে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই বাই বাই